যোৱাকালি এক অতি দুখজনক আৰু মৰ্মান্তিক ঘটনা হৈছিল আমাৰ গাঁৱত। মানে যিহেতু বৰষুণ পৰি আছে, বানপানী জমা হৈছিল, হৈ এখন খাল আছিলে, খালটো বুৰি গ'ল। তাৰমানে সেই খালত পৰি এজনী কণমানি ছোৱালী, প্ৰায় 10-11 বছৰীয়া ছোৱালী, তাইৰ ছোৱালী হয়, যোৱাকালি পানীত বুৰ গৈ মৃত্যুমুখত পৰিছে। আৰু সেই ছোৱালীজনী ক্লাছ 4ত পঢ়ি আছিলে, 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী আছিলে। গতিকে অতি দুখজনক আৰু এই ঘটনাটো। কি খেলিব গৈছে নেকি? তাইৰ লগত আৰু এজনী ছোৱালী আছিলে, সেইটো সৰু ছোৱালী আছিলে। দুইজনে মানে তাতে খেলিব যোৱা নাছিলে, মানে তাতে এটা খেজুৰ গছ আছিল বোলে, সিফালে খেজুৰ খাবলৈ তেওঁলোকে গৈছিলে। তাৰমানে সেই খেজুৰ খাবলৈ যোৱাৰ সময়তে পানীত বুৰ গৈছিল। স্থানীয় ৰাইজে ততালিকে খবৰ অলপ দেৰিকৈ পাইছে, দেৰিকৈ পোৱাৰ পাছতে উদ্ধাৰ কৰিবলৈ সকলোৱে পানীত নামিছে। দুইজনৰ ভিতৰত এজনক পাইছে, আৰু তাইক, এই ববিতা বৰ্মনক পোৱাত অকণমান দেৰি হৈছে। মোটামুটি 20 মিনিটমান লাগি গ'ল পোৱাত। লগে লগে আমি পাৰ্কিজুলি মেডিকেল হস্পিটেললৈ লৈ গৈছিলোঁ। তাতে ডক্টৰে মানে মৃত বুলি ঘোষণা কৰিছে। আমি তেনেকৈ ঘৰত আনিছোঁ। তাৰমানে অতি দুখজনক আৰু ঘটনাটো।